বন্ধুসকল আজি দেখিব পাই আছে সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনী শোভাযাত্ৰা আমি আজি আৰম্ভ কৰিছোঁ। আমাৰ মাজতে আছে আমাৰ মৰমৰ ককাইদেউ অমিত গুৰুং। তেওঁ আমাৰ পিতামহ স্বৰূপ। তেওঁ দুষাৰ কথা দাঙি ধৰিবলৈ অনুৰোধ কৰিছোঁ। ভাল লাগিছে আজি হাতেকাটি মাজমজিয়াত অনুষ্ঠিত হোৱা হাতেকাটি কেন্দ্ৰীয় ৰঙালী বিহুত আমি প্ৰত্যেক বছৰে গোৰ্খা জনগোষ্ঠীয়ে আমি সাংস্কৃতিক শোভাযাত্ৰা আমি অংশগ্ৰহণ কৰোঁ। এইবাৰ যিহেতু দুবছৰ হোৱা নাই কৰোণা কালৰ কাৰণে এইবাৰ হৈছে আৰু এইবাৰ পূৰ্ণ উৎসাহত বিভিন্ন জাতি জনগোষ্ঠীয়ে কৰিছে আৰু সম্পূৰ্ণৰূপে সাফল্যমণ্ডিত হৈছে বুলি আমি ধন্যবাদ। আমাৰ মৰমৰ ককাইদেউলৈ ধন্যবাদ থাকিল। আৰু আমাৰ মাজত আছে আমাৰ অতিশয় আমাৰ হৃদ আমুঠু আমাৰ মৰমৰ আমুঠু আমাৰ ককাইদেউ প্ৰেম ঠাকুৰ ডাঙৰীয়া। কিবা এটা ক'ব নেকি আজি বিষয়ে? নিশ্চয়, আজি ইমান শুভ মুহূৰ্তত নিজকে ইমান আনন্দিত অনুভৱ কৰিছোঁ, সঁচাকৈ ভাবিব নোৱাৰি। কিন্তু কথা এটা আমি ক'বই লাগিব, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এই হাতেখাতিখনৰ মাজমজিয়াত আমি যিহেতু বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছোঁ, তাৰ মাজতে আমাৰ বছৰেকত হ'বলগীয়া এই ৰঙালী বিহু সন্মিলন হাতেখাতি আমাৰ ক্ষেত্ৰত যিহেতু আমাৰ হেৰি অনুষ্ঠিত হৈছে ৰঙালী বিহু, আমি অতিকৈ আনন্দিত। আমি গৌৰৱ কৰিব লাগিব হাতেখাতিৰ কাৰণে, যিহেতু আমাৰ ইয়াত ৰঙালী বিহু হেৰি অনুষ্ঠিত হৈছে। গতিকে আমি এই ৰঙালী বিহুখনক যাতে বোকা বিহু নহয় তাৰ কাৰণে আমি লক্ষ্য ৰাখি নিজৰ জাতিটোক সদায় আগুৱাই নিবৰ কাৰণে, অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোক আগুৱাই নিবৰ কাৰণে আমি সকলোৱে মিলি বিভিন্ন জাতীয় জনগোষ্ঠীয়ে মিলি আমি প্ৰচেষ্টা কৰিব লাগিব। গতিকে মই অনুৰোধ জনাইছোঁ আমাৰ নোমলদা ডাঙৰীয়া মাজতে আমাৰ মাজতে আমাৰ মৰমৰ ককাইদেউ আহিছে। এইফালে চাই নেকি সকলো ৰাইজকে হাতেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনি চাবৰ কাৰণে আমি সাদৰে আহ্বান জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ। আহক, হাতেখাতিত আমি কোনো জাতি ভেদ ধৰ্ম এইবিলাক একো কথা নাভাবি সকলোৱে একত্ৰিত হৈ হাতেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখন ইয়াতকৈ আগন্তুক দিনত আৰু জাকত জিলিকা কৰিব পাৰোঁ তাকে সকলোৱে সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। দেখিব পাইছে আমাৰ আমাৰ নোমলদা ডাঙৰীয়া মাজত আহি পাইছিলে। মই আকৌ ক'ব বিচাৰোঁ হাতেখাতিখনত যাতে বোকা বিহু নহয়, ৰঙীন বিহু ৰঙালী বিহু আমি উজ্বলাই তুলিব লাগিব হাতেখাতিখন, যাতে আমাৰ এটাও খুঁত নাথাকে, কোনোবাই যাতে কাজিয়া ভ্ৰম এইবোৰ সৃষ্টি নকৰে, উৎপণ্ডলীৰ সৃষ্টি নকৰে। ৰঙালী বিহুখনক ৰঙীন কৰি তুলিবলৈ সকলো হাতেখাতিবাসী ৰাইজক প্ৰদৰ্শন ঘণ্টাৰ ফালৰ পৰা ৰঙালী বিহু আন্তৰিক অভিনন্দন জনাই বিহু শান্তিপূৰ্ণ ওকে, থেংক ইউ দাদা। ইমান ধুনীয়াকৈ কৈছে আমাৰ দাদা। তো দেখিব পাইছে, আপোনালোকে দেখিছে